প্ৰথম প্ৰেমত ৯৭% মানুহৰ গোটেই জীৱনৰ কাৰণে এটা আফসোস থাকি যায়। যাক সকলোখিনি দি ভাল পাইছিলোঁ, আজি তাকেই নাপালোঁ। মানুহৰ সকলোতকৈ ডাঙৰ এনাজৰীডাল হ'ল মায়া। এই পৃথিৱীত খুব কম মানুহে আছে যিসকলে মায়া অতিক্ৰম কৰিব পাৰে, আৰু যিসকলে নোৱাৰে সিহঁতৰ কষ্টৰ সীমা নাথাকে। মন বেয়া সময়ত সান্তনা দিয়া মানুহবোৰে যেতিয়া মন বেয়াৰ কাৰণ হৈ পৰে, তেতিয়া কষ্টটো অলপ বেছি হয়। ভৰি নিভিজাকৈ হয়তো সাগৰ পাৰ হ'ব পৰা যায়, কিন্তু চকু নিভিজাকৈ জীৱন পাৰ কৰিব পৰা অসম্ভৱ। এই পৃথিৱীৰ নিয়ম বহুত অদ্ভুত। তুমি যাক সকলোতকৈ বেছি ভাল পাবা, সেই তোমাৰ দুখৰ কাৰণ হৈ ৰ'ব। বেছি হাঁহি ধেমালিত থকা মানুহবোৰেই ৰাতিৰ আন্ধাৰত অসহায়ৰ নিচিনা কান্দি থাকে। প্ৰেমত আনন্দ থাকে কিছু সময়, বেদনা থাকে গোটেই জীৱন। তাকেই বেছি মনত পৰে, যিয়ে গোটেই দিনটোত এবাৰো মোৰ খবৰ নলয়। জীৱনত সুখী থাকিবলৈ ৭টা উপায় মানি চলক। ১ নম্বৰ, মায়া ত্যাগ কৰক। ২ নম্বৰ, অতিৰিক্ত আশা কৰা এৰি দিয়ক। ৩ নম্বৰ, টকা ইনকাম কৰক। ৪ নম্বৰ, নিজক সময় দিয়ক। ৫ নম্বৰ, চিন্তা কৰা বাদ দি হাঁহি ধেমালিত থাকক। ৬ নম্বৰ, মিছা ভাল পোৱাৰ পাছে পাছে নদৌৰিব। ৭ নম্বৰ, জীৱনত যিয়েই নহওক কিয় নিজকে কওক, একো হোৱা নাই, চব ঠিক হৈ যাব। অপেক্ষা তাৰ কাৰণেই কৰা উচিত যিয়ে অপেক্ষাৰ মৰ্ম বুজে, তাৰ কাৰণে নহয় যিয়ে যুক্তি বাহানাৰ অজুহাত বিচাৰে। কেতিয়াও কাকো কথা কোৱাৰ কাৰণে বাৰে বাৰে অনুৰোধ কৰাৰ দৰকাৰ নাই, কাৰণ যাৰ কাষত তোমাৰ সঁচা মূল্য থাকিব, সি হাজাৰ ব্যস্ততাৰ মাজতো তোমাক সময় দিব। বিশ্বাস যেতিয়া ভাঙি যায়, তেতিয়া হাজাৰটা সঁচা কথাও মূল্যহীন হৈ যায়। সম্পৰ্ক যদি ভাৱনাৰ সৈতে মিহলি যায়, তেতিয়া সেইটো ভঙা মুস্কিল। আৰু সম্পৰ্ক যদি স্বাৰ্থৰ সৈতে মিহলি যায়, তেতিয়া সেইটো বজাই ৰখা মুস্কিল। জীৱনত যদি কাৰোবাক সঁচাকৈ ভাল পাই থাকা, তেনেহ'লে তাক হেৰাব নিদিবা। কাৰণ চকু পানী হয়তো মুচিব পাৰিবা, কিন্তু হৃদয়ৰ কন্দা কেতিয়াও ৰখাব নোৱাৰিবা। যাৰ কাষত তুমি এসময়ত চব আছিলা, আজি তাৰ কাষত তোমাৰ অবিহনে তাৰ চব আছে। মাজে মাজে হৃদয়ত জুই লাগিলেও মিছা এটা হাঁহি উঠত লৈ ক'ব লগা হয়, ভালেই আছোঁ। মাজে মাজে মানুহৰ মন বেয়াৰ পিছফালে ইমান কাৰণ থাকে যে মানুহে নিজেই বুজিব নোৱাৰে কিহৰ কাৰণে ইমান বেছি কষ্ট পাই আছে। তুমি এৰি যোৱাৰ কাৰণে কষ্ট হোৱা নাই, ইমানখিনি পথ একেলগে খোজকাঢ়িও তোমাক চিনিব নোৱাৰিলোঁ, সেইকাৰণেহে মোৰ কষ্ট হৈছে। জীৱনত চলাৰ পথত বহুতেই কষ্ট দিব, বহুতেই বেইমানি কৰিব, বহুতেই বিশ্বাসঘাতকতা কৰিব, ভালপোৱাৰ নামত অভিনয় কৰিব, বন্ধুত্বৰ সুযোগ লৈ তোমাক ব্যৱহাৰ কৰিব। কিন্তু সকলোবোৰ ইগনোৰ কৰি তুমি আগুৱাই যোৱা, চাবা চবেই তোমাৰ পিছফালে পৰি থাকিব। অকলে থাকিলে ভালে থাকিব কি নাজানো, কিন্তু এইটো ক'ব পাৰোঁ, বেয়া মানুহবোৰতকৈ বহুখিনি ভালে থাকিব পাৰিব। মানুহে সকলো সময় তোমাৰ বাহিৰটোত দেখি বিচাৰ কৰিব, তোমাৰ হৃদয় যিমানেই ভাল নহওক কিয়। কাৰোবাক অতিৰিক্ত ভাল পোৱা দিয়াটো যদি ভুল হয়, তেনেহ'লে সেই ভুল দ্বিতীয়বাৰ আৰু নকৰিবা। আমি ল'ৰাবোৰৰ এটা চিক্ৰেট কথা কি জানা? আমি ল'ৰাবোৰে মাথো 3টা সময়ত কান্দো। ১ নম্বৰ, নিজৰ মা দেউতাক যেতিয়া কান্দি থকা দেখা পাওঁ। ২ নম্বৰ, ভণ্টিৰ বিয়াৰ দিনা। ৩ নম্বৰ, নিজৰ ভালপোৱা মানুহটোক যেতিয়া আন কাৰোবাৰ সৈতে দেখা পাওঁ।